কৃষ্ণ মা দেউতাক লৈ তীৰ্থ ভ্ৰমণৰ অভিমুখে আগবাঢ়িলোঁ সুদূৰ কোচবিহাৰত থকা শ্ৰীমন্ত শংকৰদেৱৰ স্থাপিত মধুপুৰ সত্ৰলৈ বুলি। যিহেতু মোৰ গাড়ীখন নতুন, গতিকে গাড়ীখনৰ ফাষ্টেগ বনাই ল'লোঁ। কোচবিহাৰলৈ যাওঁতে প্ৰায় 5খনমান টোল গেট পাব লাগিব, গতিকে প্ৰথমখন টোল গেট পোৱাৰ আগতেই ভাবি ল'লোঁ যে গাড়ীখনৰ ফাষ্টেগ বনাই লওঁ। আৰু ফাষ্টেগ বনাই অকণমান আগতেই গৈ পেলাই আমি দিনৰ আহাৰ খোৱাৰ বোৱাৰ যোগাৰ কৰিলোঁ। যিহেতু ৰন্ধা বঢ়াৰ বস্তু নিজেই সকলোবোৰ লৈ গৈছিলোঁ, গতিকে সকলোৱে এনেকৈ বহি একেলগে আমাৰ খাদ্যৰ যোগাৰ কৰিছোঁ। আৰু দুপৰীয়া সাঁজকণ আজি এনেকৈয়ে গাড়ীৰ পৰা ৰাস্তাৰ কাষতে আমি বনাইছোঁ। এনেকৈ আহি পাই গ'লোঁ আমি শ্ৰীৰামপুৰ গেট। আৰু ইয়াতে এইখন শ্ৰীৰামপুৰ গেটখনে হৈছে অসম আৰু ৱেষ্ট বেংগলৰ যি সীমা স্থাপিত এটা ডাঙৰ চেণ্টাৰ বুলি ক'ব পাৰি। বহুত ট্ৰাক আহি ইয়াতে ৰখে, আপোনালোকে দেখিবলৈ পাব। বহুত দোকান বজাৰৰ সামগ্ৰী আছে, ট্ৰাকৰ সামগ্ৰী ইয়াতে পোৱা যায়। চাওক এনেকৈ এই মাজত ট্ৰাকবিলাক। এনেকৈ আহি কোচবিহাৰ পাই এখন হোটেল ল'লোঁ। দিনটো ৰাতিপুৱা 7টা বজাৰ পৰা গাড়ী চলাইছোঁ, সন্ধিয়া 7টা বজালৈকে। প্ৰায় 12 ঘণ্টামান লাগিছে আমাৰ কোচবিহাৰ পাওঁতে বিশ্বনাথ চাৰিআলিৰ পৰা। বহুত ভাগৰ লাগিছে। ভাবিলোঁ যে আপোনাক কেনেকুৱা হোটেল ল'লোঁ তাকে অকণমান দেখুৱালোঁ। আৰু আজি ভিডিঅ' বনাবলৈ মন নগ'লে আৰু, গতিকে আপোনালোকক কাইলৈ দেখুৱাম মধুপুৰ সত্ৰখন কেনেকুৱা কি হয়। তো আজিলৈ বাই বাই। কাইলৈ পুনৰ লগ পাম, আৰম্ভ কৰিম মধুপুৰ সত্ৰৰ ভিডিঅ'ৰ পৰা। কৃষ্ণ এনেদৰেই শংকৰদেৱ মাধৱদেৱ স্থাপিত মধুপুৰ সত্ৰত আমি প্ৰৱেশ কৰিলোঁ। পবিত্ৰ ভূমিত প্ৰৱেশ কৰি নিজৰে মনটো বহুত ভাল লাগিছে। আহক এতিয়া আপোনালোকক লৈ গৈ আমি ভিতৰলৈ সোমাই যাওঁ। সোমাই যোৱাৰ সন্মুখতে আমি ঠিক এনেদৰে এটা পানীৰ টেংকিৰ সৈতে পাম, যে আপুনি বাহিৰত হৈ যোৱা অপৰিষ্কাৰ হৈ গ'লে তাতে গা মূৰ তিয়াই ভৰি হাত ধুই পৰিষ্কাৰ হৈ আমি ভিতৰলৈ প্ৰৱেশ কৰিম। মধুপুৰ সত্ৰভাগত সোমাই গুৰুজনাক স্মৰণ কৰাৰ হেতুকে এভাগ সেৱা কৰি ল'লোঁ। মাক দিলোঁ কেমেৰাটো ধৰিবৰ কাৰণে, মোবাইলটো ধৰিবৰ কাৰণে। আৰু এনেদৰে অকণমান গৈয়ে প্ৰথমতে আধ্যাত্মিক হৈ পেলাই ভগৱানক, শংকৰদেৱ গুৰুজনাক স্মৰণ কৰিলোঁ। তোমাৰ কি হ'ল? কি দিছিলেনো এয়া? গোটেইখন ঘূৰি পকি চাওঁতে আমি এই যে সিংহাসন ভাগ দেখিছোঁ, এইকণ জেগাতে অৰ্থাৎ সিংহাসন ভাগ য'ত বহাই থোৱা আছে তাতেই আমাৰ গুৰুজনাৰ মৃত্যু হৈছিলে বুলি এই বাপজনাই কৈছে। প্ৰায় 1500 চনমানতেই আমাৰ শংকৰদেৱ গুৰুজনাই অসমৰ পৰা প্ৰায় 500 কিলোমিটাৰ দূৰৰ পৰা আহি কোচবিহাৰ হেন জেগাত আমাৰ ধৰ্ম প্ৰচাৰৰ হেতুকে
ইয়াতে এইখন সত্ৰ স্থাপন কৰিছিলে আৰু ৰজা নৰনাৰায়ণ কোচ যি কোচ ৰাজবংশীৰ যি নৰনাৰায়ণ আছিলে তেখেতেই ইয়াতে তেখেতক এখন সত্ৰ স্থাপনৰ বাবে দিছিলে যে জেগা দিছিলে আৰু সেই তেতিয়াই আপোনালোকে এবাৰ ভালকৈ চিন্তা কৰক যে 500 কিলোমিটাৰ তেখেতে আহি ধৰ্ম সম্প্ৰচাৰ আমাৰ অসমীয়া ধৰ্মৰ সম্প্ৰচাৰ হেতুকে আহি সুদূৰ কোচবিহাৰত আমাৰ গুৰুজনাই আমাৰ জাতিটোৰ কাৰণে বহুখিনি কাম কৰি থৈ গৈছে সেয়াই আমাৰ এটা বহুত সুদৰ্শন বুলি ক'ব পৰা যায় আৰু মোৰ এই ভিডিঅ'টোৰ যোগেদি এই মধুপুৰ সত্ৰভাগক আপোনালোকক দেখুৱাবলৈ পাই মই বহুত সুখী হৈছোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ মোৰ ভিডিঅ'ৰ যোগেদি মোৰ কেমেৰাই যিমানখিনি ঢুকি পাৰিছে সিমানখিনি যোগেদি মই আপোনালোকক মোৰ কেমেৰাত যিমানখিনি পাৰোঁ মই বন্দী কৰিছোঁ যে মধুপুৰ সত্ৰভাগ কেনেকুৱা হয় বৰ্তমান অৱস্থাত কিন্তু প্ৰথম অৱস্থাত 1500 শতিকাত মধুপুৰ সত্ৰখন এনেকুৱা নাছিলে পিছতহে প্ৰায় 1956 চনমানত অসমৰ এজন মুখ্যমন্ত্ৰী তেখেতৰ নামটো মই পাহৰি গৈছোঁ সেই মুখ্যমন্ত্ৰীজনে আমাৰ মধুপুৰ সত্ৰখন আহি ইয়াতে পুনৰবাৰ ৰিন'ভেশ্যন কৰিলে অৰ্থাৎ নতুনকৈ বনোৱাৰ চেষ্টা কৰিলে এয়া আমি আহিছোঁ ছাইডৰ য'ত গুৰুজনাই আহি পেলাই সদায় সেৱা কৰিছিলে গুৰু আসন ভাগ যিভাগ থাপনা এইভাগ থাপনাতেই গুৰুজনাই সদায় সেৱা কৰিছিলে আৰু কাষত যদি আমি ঠিক এনেদৰে দেখা পাওঁ এখন হৈছে বৃন্দাবনী বস্ত্ৰৰ এখন আৰ্হি নমুনা ইয়াতে বনাই থৈ দিছে যে বৃন্দাবনী বস্ত্ৰখন এনেকুৱা আছিলে এটা কথা ক'ব লাগিব যে বৃন্দাবনী বস্ত্ৰখন আমাৰ হাতত বৰ্তমান নাই সেইখন আমাৰ বেলেগ ৰাষ্ট্ৰত গেলাৰীত গৈ থৈ দিয়া আছে আমি অসমৰ ৰাইজে সেইখন আনিবলৈ বহুতো যত্ন কৰি আছে আৰু হয়তো এদিন নহয় এদিন আমাৰ অসমলৈ পুনৰ ঘূৰাই আনিব পাৰিব সেই বৃন্দাবনী বস্ত্ৰভাগ মিউজিয়াম কোন হয় মিউজিয়াম বৰ্তমান মিউজিয়াম হোৱা নাই কাম চলাই ইয়াতে মিউজিয়াম হ'লে পিছতে ৰাজমহলটো কি আছে ৰাজকোচবিহাৰ তাতে চব জীৱনী পাব ৰাজাৰ শেষত আমি এনেকৈ কোমল চাউল খাই পেলাই আমি মধুপুৰ সত্ৰৰ পৰা বিদায় ল'লোঁ আৰু বিদায় লোৱাৰ আগতে এনেকৈ আমি অকণমান ঘূৰিলোঁ এই পোৱালীকেইটাক লৈ পেলাই দোকান চোকানবিলাক বাহিৰটো মধুপুৰ সত্ৰখনৰ আহিব আহিব কৃষ্ণ ইমানতেই মধুপুৰ সত্ৰৰ পৰা আমি সকলোৱে প্ৰায় 11মান বজাত বিদায় ল'লোঁ গতিকে এনেকৈ মধুপুৰ সত্ৰ আমি দৰ্শন কৰি আহিয়েই কোচবিহাৰতে থকা ৰজাবাৰীৰ দিশে আমি সকলো আহিলোঁ আগবাঢ়ি গৈছোঁ ৰজাবাৰী অৰ্থাৎ কোচ ৰাজবংশীৰ ৰাজমালা য'ত কোচ ৰাজবংশীৰ ৰজাসকল আছিলে যিখন ৰজাঘৰ ৰজাসভা বুলি ক'ব লাগিব এইখন মোৰ মোবাইল কেমেৰাৰ জৰিয়তে যিমানখিনি পাৰোঁ মোৰ নিজৰো স্মৃতিখিনি যাতে থাকি যাওক মই ইয়ালৈ অহা আৰু আপোনালোককো যাতে মই মোৰ কেমেৰাৰ জৰিয়তে যিমানখিনি পাৰোঁ মই দেখাব পাৰোঁ সেইখিনি যত্ন কৰিছোঁ প্ৰয়াস কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এইকণতে এটা কথা উল্লেখ কৰিব লাগিব আমি খন্তেক সময়ৰ আগতে যি মধুপুৰ সত্ৰৰ পৰা আহিলোঁ সেই সত্ৰভাগ নৰনাৰায়ণ ৰজাৰ অৰ্থাৎ কোচ ৰাজবংশী ৰজাৰ নৰনাৰায়ণৰ আদেশতে আমাৰ গুৰুজনাই কোচবিহাৰত স্থাপন কৰিছিলে আমি ইতিমধ্যে তাৰ পৰা দৰ্শন কৰি আহিলোঁ আৰু শেষত যেতিয়া কোচ ৰাজবংশীৰ ৰজাই গুৰুজনাক শৰণ দিয়াৰ কথা কৈছিলে আৰু গুৰুজনাই এজন ৰজাক শৰণ দিয়া নাছিলে অৱশেষত যেতিয়া তেখেতক লগোৱা লগাই ধৰিবলৈ গৈছিলে তাৰ আগমুহূৰ্ততে গুৰুজনাই সেই জেগাখিনিত মৃত্যুবৰণ কৰা হৈছিল বুলি উল্লেখ আছে আৰু শেষত আমি সকলোৱে কোচবিহাৰ চাই তীৰ্থ ভ্ৰমণ কৰি মোৰ মা দেউতাক লৈ পুনৰ এটি সুন্দৰ ৰাস্তাৰে ঘৰৰ ফালে অভিমুখ হ'লোঁ ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে
পিছত আপ ডাউন কৰি থাকা স্কুটি নিচিনাকৈ চলাই থাকা